এইটো R1 আছে জিতেন দা, এইটো চাব পাৰে MT-15 লৈ আহিছে দাদাই। আৰু এইটো দাদা আহি পালে এতিয়া। এইটো বাইক পৰি গৈছিলে। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল ৰোহিত ব্লগছ। তো আজি আমি যাবলৈ ওলাইছোঁ বড়োবাজাৰ পিকনিক স্পট। এণ্ড বড়োবাজাৰ পিকনিক স্পট নিউকৈ অ'পেন হৈছে আমাৰ ইয়াতে। আৰু বড়োবাজাৰ পিকনিক স্পট বেছি দূৰ নহয়, নহ'লেও 4-5 কিলোমিটাৰ হ'ব। তো মই আৰু মোৰ আৰু এটা ফ্ৰেণ্ড আছে, একফালে ফ্ৰেণ্ড হয় একফালে দাদাও হয়। তো আমি দুজনে আজি যাম তাৰ বাইকত। চ' ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো এতিয়া আমি যাৰ লগত যাম বুলি কৈছিলোঁ, চ' ফাইনেলি সিহঁতৰ ঘৰত আহি গ'লোঁ। তো আমি এতিয়া ওলাম দুজনে। এতিয়া আমি যাবলৈ ওলাইছোঁ। তো মোৰ লগত এই জিতেন দা আছে, সিও যাব। চ' তাৰে বাইকত যাম আমি, এইটো চাব পাৰে R1। চ' ইয়াতে আমি যাম। তো ব'লক যাওঁ। এইটো চাব পাৰে MT-15 লৈ আহিছে দাদাই। আৰু এইটো টিউব, এইটো R1 আছে জিতেন দা মোৰ লগতে, তাৰ লগত যাম আমি। গৈ আছোঁ এতিয়া। আমি ইয়াতে অলপ ৰখিলোঁ চবে, আৰু এজন বোলে আৰু এটা দাদা আহিব। তো ই আহি আছে, ৱেইট কৰি আছোঁ আমি চবে। তো এইটো দাদা আহি পালে এতিয়া। তো আমি যাম চবে এতিয়া। তো এতিয়া আমি ইফালেদি গৈ আছোঁ, ভিতৰ ফালেদি, কাৰণ ইফালে আৰু এটা ৰাস্তা আছে, কিন্তু সেইটো অলপ দূৰ বেছি হৈ যাব। চ' আমি শ্বৰ্টকাট ল'ব চেষ্টা কৰি আছোঁ। তো আমি চবেই ইফালেদিয়ে গৈ আছোঁ, ভিতৰ ফালেদি। ইফালেদি বহুত জল্দি হয়। চ' এতিয়া গৈ আছোঁ আমি। তিনিজন আগতেই গুচি গ'ল একদম। তো ৰোড মানে ৰাস্তা ভুলি গৈছিল চবে, তো বেলেগ ফালেদি গুচি গৈছিল। তো এতিয়া আগত আছে, আগত ৰাস্তাটো ইফালেদি যায়, মানে ৰং হৈছিল আমাৰ। তো এতিয়া আকৌ ঘূৰি কিনে আহি আছোঁ, ইফালেদি যাম এতিয়া। মানে আমাক ৰাইটত ল'ব লাগিছিল, বাট আমি চিধা গুচি গৈছিলোঁ। তো এইটো ৰং হৈছিল। চ' আমাৰ আগত গৈ থকা বাইকটোত পিছত বহি থকা দাদাটো ইয়াৰে হয়। এই আমাৰ চলাই থকা দাদাটোৰে ফ্ৰেণ্ড হয়। চ' সিও যাব বুলি কৈ আছে আমাৰ লগত। চ' তাকো লৈ ল'লে। চ' এতিয়া আমি গৈ আছোঁ, পামেই, বেছি দূৰ নাই আৰু 2 কিলোমিটাৰমান হ'ব। চ' আমি এতিয়া গৈ আছোঁ।
আমাৰ বড়োবাজাৰ পিকনিক স্পটৰ ওচৰতে এটা বাথৌ মন্দিৰ আছে, তো আমি ইয়াতে সোমাম। চাব পাৰে বাথৌ মন্দিৰটো বহুতেই ধুনীয়া, তো আমি ইয়াতে সোমাম আজি, অলপ চাই আহোঁ। তো এইটো বাথৌ মন্দিৰ, এতিয়া সোমাই আছোঁ আমি। চাব পাৰে বহুতেই ধুনীয়া। ইয়াতে এটা সৰু সুৰা স্কুলো আছে, টিউশ্যন কৰাই চাগে, ইয়াতে চাব পাৰে। মন্দিৰটো বহুতেই ধুনীয়া চাবলৈ, মই জুম কৰি দেখাই দি আছোঁ অলপ, চাব পাৰে। ষ্টেজো আছে ইয়াতে, কিবা ফাংচন কিবা হ'লে এইটো ষ্টেজতে হয়। ইয়াতে স্কুলো আছে, চাব পাৰে। প্লেচটো ধুনীয়া আছে বহুত। এতিয়া নোসোমাওঁ আৰু মন্দিৰত, মন্দিৰ চাগে এতিয়া তলা মাৰা আছে, বন্ধ আছে চাগে, চ' এতিয়া সোমাব নোৱাৰোঁ। আমি ইয়াৰে পৰা চাই কিনে গুচি যাম এতিয়া। নিউকৈ অ'পেন হৈছে, সৰু সুৰাকৈ আছে, বাট ভালে আছে। চাব পাৰে ইয়াতে বাঁহৰ দলং আছে, বহুতেই ৰিস্ক আছে, বাট আমি পাৰ কৰিব লাগিবই। ভিউটো চাব পাৰে বহুতেই ভাল। রাস্তার অবস্থা নাই গাইস। পিকনিক স্পট এইটো চাব পাৰে, চবে আহিলোঁ আমি, ভিউ চাব পাৰে। এইটো হ'ল ধনচিৰি ৰিভাৰ, এণ্ড আগতে কিবা আমাৰ ধনচিৰি ব্ৰিজ আছে তাতে, সেইটোতো দেখাব নোৱাৰোঁ, অলপ দূৰতে আছে, চ' সেইটো চাব পাৰে। বাইক পৰি গৈছিলে, মানে বোকানা পুৰা মাটিটো দাবি গৈছিলে, ষ্টেণ্ড এণ্ড পৰি গ'লে। এক্সচেঞ্জ কৰিলে বাইক দুটা। ইয়াতে চাব পাৰে, এইটো বাঁহৰ দলঙত ছোৱালীকেইটা ফটোশ্বুট কৰি আছে, তিনিজনে। চবে আহে আৰু ইয়াৰ হেৰি আমাৰ ইয়াৰ কবাটিৰ যিমান লোকেল মানুহ আছে চব এইটো পিকনিক প্লেচতে আহে, ওচৰত হয় না, তো চবেই আহে ইয়াতে। এণ্ড ভালো আছে, চাবলৈও বহুত ভাল লাগে জেগাটো। চব ফেমিলি লৈ ইয়াতে আহে, বেছি দূৰত নগৈ, ওচৰতে হয় না, চ' আপোনালোকেও ইয়াতে আহিব পাৰিব, ভালেই লাগে প্লেচটো। এণ্ড নদীটোও বহুত ভাল আছে, চাব পাৰে, ধুনীয়া চাব পাৰে, চবে বহি আছে ইয়াতে। চাব পাৰে বাঁহৰ দলঙো আছে, চবে আহে ইয়াতে, মানে ছোৱালীকেইটা চাব পাৰে ভিডিঅ' বনাই আছে, চবে ভিডিঅ' শ্বুট ফটোশ্বুট চব চলি আছে।
তো চাব পাৰে গাইজ কিমান ধুনীয়া প্লেচটো। এণ্ড দুটা দাদাই তাতে আছে, ফটোশ্বুট কৰি আছে চবে। দলংটো হেভি আছে, ভয় নাই, কোনো ৰিস্ক নাই ইয়াতে। আপোনালোকে আহিব পাৰে, বহুতেই ভাল ধুনীয়া প্লেচ। সৰু সৰু ঘৰ আছে ইয়াতে বহিবৰ কাৰণে। প্লেচটো চাব পাৰে, বহুতেই ডাঙৰ আছে। এণ্ড ইয়াতে কেইটামান দোকানো আছে সৰু সুৰা। এতিয়া ইমান মানুহ নাই ইয়াতে, কাৰণ 1 জানুৱাৰীৰ দিনা আছিল আৰু 31st এণ্ড 1 জানুৱাৰীত মানুহ আহিছিল ইয়াতে। এতিয়া ইমান নাই মানুহ। এণ্ড পিকনিক ছিজনত অলপ বেছিয়ে মানুহ হয় আৰু ভিৰো বেছি হয়। তো এতিয়া ইমান নাই। এতিয়া কেইজনমান আহে আৰু এনে ফটোশ্বুট কৰিব আহে, কিছুমানে ফুৰিব আহে। গাইজ নামিলোঁ আৰু পানীত, ঠাণ্ডা ইমান। অ' বাপৰে, চাব পাৰে, ভালো লাগি আছে পানীত। এণ্ড ঠাণ্ডাও বহুত। ইফালে নাযাওঁ বাৰু, ইফালে অলপ পানীটো বেছি আছে, ডুবি যাম মই। এণ্ড ড্ৰেছো ভিজি যাব, অলপ উঠাই লৈছোঁ জাষ্ট। তো আজিলৈ গাইজ ইমানে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো, যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই। এণ্ড বেল আইকন প্ৰেছ কৰি দিব। এণ্ড লগতে মোৰ ভিডিঅ' পাই থাকিব, মই ব্লগ এৰি থাকিম। তো আপোনালোকে ছাপোৰ্ট কৰিব, আৰু আপোনালোকৰ ছাপোৰ্টৰ বিনা মানে মই আগবাঢ়িব নোৱাৰোঁ। তো আপোনালোকে ছাপোৰ্ট কৰিব। তো আজিলৈ ইমানে, আকৌ মিলিম নেক্সট ভিডিঅ'।